জুবিন দাক চাই কেনেকুৱা লাগিল? Hey guys, কি খবৰ আপোনালোকক? আজি আমি গৈ আছো মাটিয়াত, তো মাটিয়া হাই স্কুলত। তো আজি আমাৰ জুবিন দা আহিব বোলে, তাকে অকণমান চাব যাম। এবাৰ ধূপধাৰাত গেছিলো, তাতে ভালকে দেখা নাপালো। আজি বা কেনেকা হয়, মানুহটো বহুত হয় না জুবিন দা আহিলে। তো ভিডিঅ'টো এনজয় কৰক, আমি কিখিনি দেখুৱাব বা আপোনালোকক চাই থাকক। তো ডাইৰেক্ট লগ পাই আছো পিলপিলি যাম, আমি পিলপিলিত যাম। বহুত দিনৰ পিছত ভিডিঅ' দি আছো, এনেকাই হ'ব, দেৰি হবে ভিডিঅ'। মাত্ৰাটো এনেকাই হ'ব, মাত্ৰা মানে ভাঙিছে কালি অকণমান ৰাতি ঠাণ্ডা হৈ গ'ল, মানে অলপ না এনেই ঠাণ্ডা বতৰ, ঠাণ্ডা গৰম, ধূলি বালি বহুত কিবা কিবি হৈ আছে না বৰ্তমান, বেমাৰ বহুত কিবা কিবি। তো সেইকাৰণে মাত্ৰা অলপ বহি গৈছে বেমাৰতে। তো ভিডিঅ' এটা এনজয় কৰক। তো স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' লৈ, আপোনালোকে চাওক, আমি দেখুৱাই আছোঁ। তো গাইজ ফাইনেলি আমি ওলালোঁ, ভাত চাত খাই পূৰা ৰাভা পাজাৰ লৈ আমি পূৰা ৰেডি। তো এইবাৰ আমি যাই কিনে ডাইৰেক্ট জুবিন দাক লগ পাম। মানে ওচৰত বা পাওঁ নাপাওঁ তাকো নাই ঠিক, মানে মানুহটো বহুত হয় না, তো গমেই পোৱা। তো এখন তাতে যাম, তাৰপিছত সেই গম পাম। তো ডাইৰেক্ট তাতে যাই লগ পাম না, কি কোৱা গাইজ? ফাইনেলি আমি উঠি ললোঁ পিলপিলিত। তো আমি আমাৰ জুবিন দাক চামে আজি, মানে পূৰা এক্সাইটেড চবে এৰা। তো গাইজ গিলা আমাৰ এতিয়া হ'ল আমাৰ হাকাৰু মদাৰু এইবিলাক। এতিয়া আমাৰ পুডুম দা বহুত দিনৰ মূৰত আহিছে বাহিৰৰ পৰা। তো ভিডিঅ'টো এনজয় কৰক, তাতে গৈ লগ পাই আছোঁ। এতিয়া ডাইৰেক্ট পিছত মাত দিম। তো গাইজ ফাইনেলি আমি আহি গ'লোঁ। তো পূৰা পিলপিলি তো মোবাইল নেদে, তো কি কৰিম? তো এনেকৈ যাব লাগিলে আৰু বেৰাই বহুত দূৰ হ'ব। যি ট্ৰাফিক হৈ আছে না, পুলিচবিলাকে আগত আছে, মানে পিলপিলি লৈ গ'লে কোবাই। এখন কি কৰিম, উপায়তো নাই, জুবিন দাকতো চাবাই লাগব। তো এনেকৈ চাম আৰু। তো তাতে যাই এখন জুবিন দাটো উঠাই নাই, এখনো দেৰি হ'ব। তো এনজয় কৰক ভিডিঅ'টো। ফাইনেলি আমি আহি পালোঁ জুবিন দাৰ মানে ষ্টেজটো এইটো। তো আমি পাছত আছোঁ বৰ্তমান। তো মানুহ চাওক না গাইজ, তো ভিডিঅ'টো এনজয় কৰক, আমি গৈ আছোঁ। তো জুবিন দাৰ শ্ব'টো গমেই পাই কেনেকুৱা লাগে। তো এই আমাৰ ইউটিউবাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ ইউটিউবাৰ আমাৰ, আমি বৰ্তমান চাবাইছোঁ জুবিন দা এইটা জুবিন দাৰ শ্ব'। তো ভিডিঅ'টো এনজয় কৰক গাইজ, কি কম মানুহে মানুহ। জুবিন দা উঠে আৰু আমাৰ জুবিন দাৰ পাগল। মই কি চৈতন্য বদ্ধছে নেকি? ইমান মানুহ ঘৰত নিবাই লগা হৈছে, চৈতন্য বদ্ধছে তাত।
ফাইনেলি আমি ভিতৰত সোমাই গ'লোঁ টিকেট লৈ ওলাৰ পৰা মানে আমি বাহিৰতে কৰি আছিলোঁ এইটো টিকেট পাছত তো আমাৰ জুবিন ড্ৰাইভাৰ অলপ ভালকৈ দুখাম আপোনালোকক তো চাই থাকক এনজয় কৰক কেমেৰা কোৱালিটি বেয়া হ'ব পাৰে কিন্তু জুবিন দাৰতো জানাই আপোনালোকে কেনেকুৱা চবে ফেন আমিও ফেন পুৰা বিগ ফেন তো জুবিন দাৰ তো চামেই না গাইজ তো এবাৰ আমি যাই না জুবিন দাক দুখাই আছোঁ টিকেট দুখাই না তো লেটস গো মানুহ Hello, view go on, guys. View to put you. guys sana let's go আমি ফাইনেলি আমি ভিতৰতো সোমাই গ'লোঁ একবাৰ আৰু বাহিৰত অলপ এলেকাত পৰি গ'ল মানে পেচাব লাগিছিল তো তাৰ কাৰণে ওলালোঁ তো এইবাৰ অকণমান পানী বটল চিপ চব লৈ ল'লোঁ এবাৰ পেচাব নকৰোঁ আৰু এবাৰ পূৰা ছিগনেচাৰ চব আমাৰ বিহু কিবা চুপাৰষ্টাৰ চাম আমাৰ জুবিন দাৰ নাচি না কি কয় গাইজ আমাৰ জুবিন দা পোষ্টাৰত তো গাইজ ভিডিঅ'টা আৰু চাই থাকক না तो पूरा है
guys. Toca ferire como la barile Cogi tu chi ti arrivato Abati bajo Thank you, good night. জুবিনদাৰ শ্ব' খতম দেবাৰ ঘৰত যাম দেবাৰ পিপিলিত লগ পাম তো জুবিনদাৰ খতম শেষ ৰাইজসকল যাব লাগছে আপোনাৰ জুবিনদাক চাই কেনেকুৱা লাগিল ভালে লাগিছে ভাল লাগিছে ভাল লাগিছে তো গাইজ জুবিনদাৰ আমাৰ কিবা খতম আৰু এইফালে মানুহো খতম তো ভিডিঅ' শেষ গাইজ আমি ঘৰত যাম তো মানুহে মানুহ তো আশা কৰা এটা পূৰা হ'ল তো মানে মইতো এবাৰ দেখা পাইছোঁৱে তো আমাৰ এতিয়া মানে মোৰ আটা সৰহ পাৰে তাকে খবৰ আনিলোঁ তো দেখা পাওঁ তাৰ মানে ড্ৰিমটো এতিয়া কমপ্লিট হ'ল ছাকচেছফুল তো ভিডিঅ'টা এনেকুৱাই হ'ল মানে বহুত এনজয় লাগিছে দেই বহুত এনজয় এইফালে আমাৰ মানুহবিলাক যাই আছে আমাৰ কেমেৰাৰ কোৱালিটি বেয়া হ'ব পাৰে কিন্তু আমি এনজয় বহুত কৰিছোঁ চবেই ঘৰা-ঘৰি হ'ম তো জয় জুবিন দা চ' গাইজ ধূলা কেনেকুৱা উৰাইছে ধূলা মানে মানুহ লাখৰ ওপৰত মানুহ আছে মানে কি কম টিকেটটো আছিল 300 টকাকৈ তো জেগাটোৰ হ'ল কিবা মাটিয়া হাইস্কুল ফিল্ডত হৈছে তো মানুহ গাইজ ধূলা চাওক গাইজ ধূলা তো গাইজ ঘৰত আহি পাইছোঁ কালি ৰাতিয়ে তো আমি আহি পাইছোঁ 2টা বজাত তো ৰাতি ভিডিঅ' নকৰিলোঁ আৰু তো জুবিনদাক এনেকৈ হ'ল চোৱা তো ভাল কৰি দেখা নাপালোঁ এনেও জানাই ওচৰত যাবই নাপালোঁ টিকেট কাটি ওচৰত যাবই নাপালোঁ তো কি কৰিম গাইজ উপায়তো নাই এনেকৈ দুখালোঁ তো কি ক'ম মানে ওচৰত যাবই নাপাওঁ এনেকুৱা মানুহ হৈছে মানে আৰু ধূলি বালি ইয়াৰ কিবা কিবি মাত্ৰাত আহিব পাৰে অলপ তো মানে চৰ্দি হৈ আছে তো ভিডিঅ'টা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক